हेलो स्टूडेंट वेलकम बैक आज भिडिओ तुम्हारोक नवम श्रेणीर जी बहुपद चैप्टर आछे तारे 2.2 एक नम्बर क्वेश्चन सल्व करिम एटू भिडिओ तो अति सहजे सो সেই কারণে ভিডিওটো হেকলৈ চাবা এক্সারসাইজটো স্টার্ট কৰাৰ আগত কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট আছে সেইবোৰ জানিলেহে তোমালোকে ভালদৰে অংকবোৰ কৰিব পাৰিবা সো প্ৰথম আমাৰ অনুশীলনী 2.3 বাবে এটা কেইটামান ইম্পৰ্টেন্ট কনসেপ্ট আছে এইটো চোৱা সো কি কৈছে এই অনুশীলনী মুখ্যত মই এইটো ৰাতি বহুত কষ্ট কৰি পিপিটি বনাইছো চোৱা ভাগ এক উপপাদ্য মানে রিমাইন্ডার থিওরাম এটা আছে আর উৎপাদক উপপাদ্য ফ্যাক্টর থিওরাম এই দুটা উপপাদ্য আছে তোমার এই এক্সারসাইজৰ বাবে এই অনুশীলনীৰ বাবে সো সোয়া ভাগ এক উপপাদ্য কি আছে যদি পি অফ এক্স 1 বা তাতকৈ অধিক মাত্রার এটা বহুপদ হয় সোয়া এইটো এটা পি অফ এক্স আছে এই পি অফ এক্সৰ সোয়া মাত্রা কিমান 3 আছে সো কি হচ্ছে এক বা তাতোধিক মাত্রা মানে ডিগ্রি তো তোমার কি হবো 1 বা তাতকে বেশি সো আমার ইয়াত 3 আছে 3 1 তকে বেশি এইটো মাত্রা এটা বহুপদ এইটো এটা বহুপদ আছে আৰু এই যিকোনো এটা প্ৰকৃত সংখ্যা হ'ব লাগিব তেন্তে পি অফ এক্সক একঘাত বহুপদ x - a ৰে ভাগ কৰিলে ভাগ এক পি অফ a হ'ব বুঝি পাইছা তেন্তে আমি কি কৰিম যদি পি অফ এক্সক একঘাত বহুপদ মানে x - a ৰে যেতিয়া আমি ভাগ কৰিম তেতিয়া ভাগ এক আমাৰ কি আহিব পি অফ a আহি যাব ওকে আৰু এটা উপপাদ্য আছে কি উৎপাদক উপপাদ্য মানে ফ্যাক্টর থিওরাম তোমাক কি কৈছে যদি x - a এটা ৰাখি হয় আৰু p অফ x বহুপদৰ এটা উৎপাদক হ'ব যদি ভাগ এক p অফ a 0 হ'ব বুঝি পাইছা তোমাক কি কৈছে চোৱা ভালকে চোৱা x - a ৰাখিটো p অফ x বহুপদ এই p অফ x বহুপদৰ এটা উৎপাদক হ'ব যদি আৰু কেৱল ভাগ এক p অফ a এটা শূন্য হ'ব মানে এই ইয়াৰ পৰা যেতিয়া আমি p অফ a উলাম এই উন্নতৰ এটা যেতিয়া শূন্য হ'ব তেতিয়া আমি ক'ব পাৰিম বহুপদৰ উৎপাদক এটা হ'ব বুঝি পাইছা আৰু এটা বহুপদৰ শূন্য কি আছে x = a p of x or এটা শূন্য বলা হয় যদি p of a 0 হ'ব x = 1 মানে এটা p of x or এটা শূন্য বলা হ'ব যেতিয়া p of a আমি শূন্য পাম বুজি পাইছা p of ইয়াত x ঠাইত a বহু m সলভ কৰাৰ পিছত যেতিয়া শূন্য পাম তেতিয়া এটো এটা শূন্য বুলি কোৱা হ'ব আৰু এটোৰ এটা উৎপাদক হ'ব ওকে ষ্টুডেন্ট এতিয়া আমি মেন যেটো এক্সারসাইজ লৈ যাও অনুশীলনী লৈ যাও তো এক্সারসাইজ 2.3 আমাৰ 1 নম্বৰ কোৱেশ্চন কি দিয়া আছে কিছুমান কিতাপতে এনেকে দিয়া আছে তলৰ বহুপদৰ কাৰ x + 1 ৰ এটা উৎপাদক হয় নিৰ্ণয় কৰা অথবা তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰিব লাগে মানে আমাৰ কেইটামান বহুপদ দিয়া আছে এনেকুৱা তাৰ উৎপাদক x + 1 এই বহুপদৰ এটা উৎপাদক x + 1 হয় না এটো নিৰ্ণয় কৰিব লাগে মানে কোনটো হয় সো তোমালোকৰ সময় বছৰ বাবে মই অলৰেডি নিজে কষ্ট কৰি ৰাতি বহু কষ্ট কৰি পিপিটি বনাই ৰাখিছো এনসার মই নিজে নোটস বনাইছো টাইপ কৰি সো তুমি প্ৰথমে কি লিখিবা ধৰা হল p অফ x যেটো তোমাৰ বহুপদ দিয়া থাকিব হেতুক তোমালোকে কি লিখিবা p অফ x ধৰি লবা সো p অফ x যেটো আমাৰ দিয়া আছে হেতু ধৰি লবা যেনেবা ইয়াত দিয়া আছে x³ + x² + x + 1 এটো আমাৰ বহুপদ দিয়া আছে ন সোয়া এটো বহুপদ এটুক তোমালোকে p অফ x এটো তোমাৰ ফাৰ্স্ট কাম এটো p অফ x ধৰি লবা সো আমাক কি পৰীক্ষা কৰিব লাগে সোয়া এই x + 1 2 এই বহুপদৰ এটা উৎপাদক হয় নে নাই সো ইয়াৰ বাবে তোমালোকে কি কৰিব লাগিব উৎপাদক হোৱাৰ বাবে তোমালোকে তো প্ৰথমে জানিব লাগিব x + 1 এই বহুপদৰ এটা শূন্য হয় নে নাই শূন্য কেনেকে হ'ব যদি তুমি এই x + 1 ক তোমালোকে কি লিখিব পাৰিবা x + 1 ক তোমালোকে 0 লিখিব পাৰিবা আৰু এই x + 1 ৰ শূন্য তোমাৰ কি হ'ব -1 এই -1 টো তুমি p অফ x ত বহাই দিয়া যদি p অফ x ৰ ভ্যালু 0 আহে তেতিয়া হলে তোমাৰ এটো এটা উৎপাদক হ'ব সো সোয়া কি কৰিবা এই সিম্পলি এই x যত আছে তাত তোমালোকে এই -1 টো বহাই দিয়া ওকে তোমালোকে কি লিখা সিম্পলি লিখা p অফ -1 ইকুয়াল -1³ প্লাস ব্র্যাকেটৰ ভিতৰ লিখিবা মাইনাস যেটো এই কাৰণে আমি ব্র্যাকেটৰ ভিতৰ লিখিব লাগিব প্লাস এইটো আহিল এই দুটা লিখিলো এতিয়া আহিল এই x কি আছে -1 ব্র্যাকেট +1 ওকে স্টুডেন্ট এতিয়া সোয়া -1³ কৰিলে তোমাৰ आंसर কি আহিব -1³ যেতিয়া কৰিবা তেতিয়া তোমাৰ আহিব -1 তুমি -1 2 যেতে স্কয়ার করিবা তেতে স্কয়ার মাইনাসের উপর স্কয়ার থাকলে হেতু প্লাস হয়ে যায় সো তোমার কি হবে +1
আৰু ইয়াত চোৱা -1 ইনটু +1 হৈ আছে সো মাইনাস প্লাস পূৰণ কৰিলে তোমাৰ কি আহিব -1 আৰু ইয়াত আছে +1 সো লিখা +1 এটা সিম্পলি সলভ কৰিলে কি আহিব চোৱা ইয়াত p of -1 কি আহিল p of -1 -1 +1 কেনসেল মানে -1 +1 গেল ইয়াত -1 +1 মানে 1 -1 তোমাৰ 0 আহিব এই 1 - এই 1 তোমাৰ 0 আহি যাব তো তোমাৰ आंसर ফাইনালি কি থাকিব 0 সো চোৱা যেহেতু p of -1 তোমাৰ 0 আহিল গতিকে উৎপাদক উপপাদ্য অনুসৰি তোমাৰ কি হ'ব x + 1 বহুপদটো x + 1 টো বহুপদৰ এটা উৎপাদক হ'ব এনেকে হেকত লিখি দিবা ওকে x + 1 বহুপদটো ৰাখিৰ এটা উৎপাদক হ'ব x + 1 টো বহুপদ ৰাখিৰ এটা উৎপাদক হ'ব এনেকে লিখি দিবা ওকে স্টুডেন্ট এতিয়া আমি 2 নম্বৰ লৈ যাও চোৱা 2 নম্বৰ সেম একেদৰে এটা তোমাৰ বহুপদ দি আছে তোমালোকে কি লিখিবা প্ৰথমে ধৰা হল p of x এইটো যেটো দি আছে এইটো তোমালোকে p of x লিখি দিবা p of x যেটো দি আছে কোৱেশ্চন হেতু লিখি দিব বহুপদ দি আছে x⁴ + x³ + x² + x + 1 এইটো দি আছে এইটো তোমালোকে ধৰি লবা সো আমি ইয়াৰ পৰা x + 1 ৰ শূন্য হয় নাই উৎপাদক হয় নাই এটো চেক কৰিব লাগে সো আমি কি লিখিম x + 1 ইকুৱেল আমি 0 ধৰি লম সো আমি কি হ'ব x + 1 ৰ এটা শূন্য তোমাৰ -1 আহি যাব বিকজ ইয়াত চোৱা ইয়াত 1 টো মাইনাস হৈ আছে শূন্য সমান চিহ্ন হিপিনে গলে এটো +1 হৈ যাব ওকে এতিয়া তুমি কবা এই p of x ৰ ঠাইত তুমি x ৰ ঠাইত -1 x ৰ ভ্যালুটো বহাই দিয়া সো x ৰ ভ্যালু বহাই দিলে তুমি কি পাবা চোৱা p of -1 কি আহিব -1 to the power 4 -1 to the power 4 plus -1 to the power 3 plus আৰু মাইনাস যেটো এই কারণে তোমালোকে ব্র্যাকেটটো দিবা হা -1 to the power -1 স্কয়ার প্লাস into -1 plus 1 কি কৰিছো একো কৰে নাই আমি জাস্ট এই যেটো x আছে এই x ৰ ঠাইত আমি এই x ৰ ভ্যালুটো বহাই দিছো -1 আমি x ৰ ভ্যালুটো ইয়াৰ পৰা উলাই লৈছো এটো কোনটো কোৱেশ্চনত আমাৰ দি আছে ইয়াৰ পৰা আমি x ৰ ভ্যালু বহাই এই যেটো হেৰি আছে p of x তাত বহাই দিছো ওকে সো সোয়া এতিয়া কটাকটি আৰামছে যাব ন সোয়া তুমি কি কৰিবা এই -1 টো যেতিয়া -1 to the power 4 কৰিলে তোমাৰ +1 আহিব +1 -1 কিউব কৰিলে তোমাৰ ইয়াত -1 কিউব আছে -1 কিউব কৰিলে তোমাৰ -1 হ'ব আকৌ এই -1 স্কয়ার যেতিয়া তুমি মাইনাসৰ ওপৰত স্কয়ার থাকিব তেতিয়া হেইটো প্লাস হৈ যায় তোমাৰ কি হ'ব +1 সোয়া এটোৰ ওপৰত একো নাই -1 ইনটু প্লাস মাইনাস আৰু প্লাস পূৰণ হৈ আছে সো মাইনাস প্লাসে পূৰণ কৰিলে তোমাৰ মাইনাস আহিব আৰু এটো তো +1 আছে সেম লিখা +1 ওকে এতিয়া সোয়া 1 - 1 তোমাৰ 0 যাব এই 1 - 1 তোমাৰ 0 যাব বাকি থাকিব 1 সো 1 কিন্তু নট ইকুয়াল 0 সো এই বহুপদটো যেটো এই বহুপদ দি আছে এইটো কিন্তু আমাৰ হেৰিৰ যেটো দি আছে x + 1 ৰ তোমাৰ শূন্য নহব আৰু শূন্য নহলে এইটো এটা উৎপাদক নহব সো একত কি লিখিবা x + 1 তো উক্ত বহুপদ ৰাখিৰ এটা উৎপাদক নহয় এনেকে লিখি দিবা এতিয়া এলামে 3 নম্বৰ 1 ৰ 3 সোয়া এটা বহুপদ দি আছে x to the power 4 plus x 3x³ plus 3x² plus x plus 1 এইটো আমাৰ বহুপদটো দি আছে তোমালোকে সমাধান লিখিবা সলিউশন প্ৰথমে লিখিবা ধৰা হল p of x যেটো এটো বহুপদ দি আছে এটো তোমালোকে p of x ধৰি লবা ধৰাৰ পিছত তোমালোকে এটো এনেকে লিখিলা সেম সোয়া একো কৰা নাই জাস্ট যেটো কোৱেশ্চন দি আছে এই কোৱেশ্চনৰ টাইপ আমি এটো কোৱেশ্চনটো p of x ধৰি লৈছো সো আমাৰ যেহেতু এইটোৰ উৎপাদক হয় নাই পৰীক্ষা কৰিব লাগে কি দি আছিল আমাৰ কোৱেশ্চনত x + 1 ৰ উৎপাদক কোনটো হয় এইটো x + 1 ৰ উৎপাদক হয় নাই এইটো পৰীক্ষা কৰিব লাগে সো হেতু লিখিম x + 1 লিখিম x + 1 ইকুৱেল আমি 0 x + 1 আমি 0 ধৰি লোৱাৰ পিছত আমাৰ x ৰ ভ্যালুটো সোয়া ইয়ানেকে আহি যাব আমি x + 1 ইকুৱেল যেতিয়া আমি 0 ধৰিম সো x ইকুৱেল -1 কৰ পৰা এই 1 টো ইপিনে প্লাস হৈ আছে ইপিনে ইকুৱেল -1 সো x ৰ ভ্যালু -1 আহি গল ওকে সো এতিয়া কি কৰিবা একো কৰিব না লাগে জাস্ট তোমালোকে এই p of x যেটো ধৰি লৈছা এই p of যত x আছে x ৰ ঠাইত এই x ৰ ভ্যালুটো আই দে x ৰ ভ্যালু কি আছে -1 সো সেম কৰিছো ইয়াত p of x আছে x ৰ ঠাইত -1 ইয়াত x আছিল x to the -1 to the 4 ইয়াত 3 আছিল ইনটু x to the power কিউব আছিল x কিউব আছিল সো x ৰ ঠাইত -1 ইয়াতো সোয়া
3 into minus 1 square কি কৰিছো বাস আমি x যত আছিল তাত -1 কৰি দিছো ওকে এতিয়া সলভ কৰা চোৱা তুমি যেতিয়া -1 ৰ ওপৰত তোমার পাওয়ার থাকিব তুমি জানা 1 এর উপর যে কোনো পাওয়ার থাকলে হেতু आंसर তোমার 1 এ আহি যায় ওকে কিন্তু ইয়াত তোমার এই মাইনাস আর প্লাস এই চিহ্নৰ পরিবর্তন হয় সোয়া যদি প্লাস থাকে তো যে কোনো সংখ্যা দিলে তোমার প্লাস এ আইব কিন্তু যদি আমরা মাইনাস দিয়া থাকে তো কি হ'ব যিবোৰ যুগ্ম সংখ্যা থাকিব সেইবোৰ যুগ্ম যদি পাওয়ার থাকে যুগ্ম থাকলে আমার -2 প্লাস হৈ যায় আৰু অযুগ্ম সংখ্যা থাকলে আমার -2 মাইনাস তে থাকি যায় সোয়া 4 টু আমার পাওয়ার মাইনাস যুগ্ম সংখ্যা সেইকাৰণে আমাৰ এই -2 প্লাস হৈ গৈছে এই কারণে লিখলো +1 ইয়াত 3 into 3 টু সেম রাখিম আমি ব্র্যাকেটত কিনি আগত সলভ কৰিম সোয়া এই 3 ৰ ওপৰত যেটো পাওয়ার আছে আমাৰ -1 টু দি কিউব এটো অযুগ্ম সংখ্যা কারণে আমাৰ মাইনাস ইনটু 1 কে ধরে থাকিছে সো কি লিখিম 3 into -1 একে ধরে সোয়া এই ইয়াত সোয়া -1 স্কয়ার মানে 2 টু এটা যুগ্ম সংখ্যা এই কারণে আমি কি লিখছো এই -2 আমাৰ প্লাস হৈ গৈছে সোয়া 3 into +1 আমি লিখিছো মাইনাস ইয়াত -1 এ থাকিব এই মাইনাস ইনটু a প্লাস মাইনাস এ প্লাস আমাৰ ইয়াত মাইনাস আইব +1 সো এতিয়া সলভ কৰা এই 1 সো -1 into -1 into +3 পূরণ করলে আমার -3 আইব কারণ এই মাইনাস এই প্লাসে মাইনাস প্লাস পূরণ করলে আমার মাইনাস তোমালোকে সকলো জানা মাইনাস ইনটু মাইনাস তোমালোকে প্লাস পোৱা যদি প্লাস ইনটু মাইনাস করা তোমালোকে মাইনাস পয়েন্ট তোমালোকে সকলোৱে এটু জানা ওকে সো সোয়া হেতুৱে কৰিছো মাইনাস ইয়াত প্লাস মাইনাসে আমাৰ মাইনাস আইল ইয়াত সোয়া 3 into 1 3 ইয়াত -1 +1 সোয়া এই 3 plus 3 minus এই দুটা ক্যান্সেল গল এই প্লাস এই -1 +1 ক্যান্সেল হল থাকিল আমার 1 সো 1 নট ইকুয়াল 0 1 নট ইকুয়াল 0 হয় যেহেতু আমার এই p অফ -1 টু 0 নহল সো এই বহুপদটো ইয়ার এটা ইয়ার এইটো এই বহুপদটোৰ যেটো x + 1 যেটো বহুপদ দি আছে বহুপদৰ এটা শূন্য নহয় যেটো শূন্য নহয় সেই কাৰণে এই x + 1 টু বহুপদ ৰাখিতৰ এটা উৎপাদক নহব ওকে এতিয়া আহিলে আমাৰ 1 4 নম্বৰ অপচনটো কি দি আছে x³ - x² সো x³ - x² ব্র্যাকেটৰ ভিতৰত কি আছে 2 + √2 * x + 2 এটো বহুপদ আমাৰ দি আছে তোমালোকে একো কৰিব নালাগে সিধা লিখিবা ধৰা হল p অফ x যেটো বহুপদ দি আছে হেতু লিখি দিবা সো আমাৰ কি প্ৰুভ কৰিব লাগে আমাৰ কব কি কৈছে সো x + 1 যেটো দি আছে এইটোৰ আমাৰ এই বহুপদটো এটা উৎপাদক হয় না নাই হেতু তোমালোকৰ পৰীক্ষা কৰিব গৈছে সো হেতুৱে পৰীক্ষা কৰবা সো এটো লিখিলা সো এটুক আমি কি লিখি দিম x + 1 ইকুয়াল আমি 0 ধৰি দিম বুজি পাইছা x + 1 0 ধৰিম আৰু ইয়াৰ পৰা আমি x ৰ ভ্যালু কিমান পাম -1 সো -1 টু আহি গল ন x ৰ ভ্যালু আমি ইয়াৰ পৰা -1 টু পাই গলো এতে কি কৰিবা এই x ৰ ভ্যালু একো কৰিব নালাগে যত p অফ x ধৰি লৈছিলা তাত x ৰ ঠাইত জাস্ট -1 টু বহাই দিয়া আৰু বেলেগ একো কৰিব নালাগে চকুমুদি এই লাইনত তোমাৰ x ৰ ঠাইত কেৱল -1 লিখি দিয়া সোৱা ইয়াত এতিয়া x - 1 বহাই কি পাম p অফ x আছিল x ৰ ঠাইত -1 ইয়াত -1 কিউব পৰিলো সোৱা yes -1 কিউব ইয়াত x আছিল x ৰ ঠাইত -1 মাইনাস কি আছিল 2 into √2 আছিল into x আছিল x ৰ ঠাইত আমি -1 লিখিলো প্লাস √2 তোমালোকে সেম বহাই দিবা হেই তাৰ পৰা ওকে ইয়াৰ পিছত চোৱা -1 কিউব কৰিলে আমি পাম -1 আৰু -1 যেতিয়া স্কয়াৰ কৰিম তেতিয়া পামি আমি 1 তোমালোকে এই যিবোৰ এতিয়া ভ্যালুবোৰ বহাবা তেতিয়া হেবোৰ তোমালোকে কিন্তু ব্র্যাকেটৰ ভিতৰত লিখিবা কাৰণ ইয়াত মাইনাস চিন আছে এটো মূৰত ৰাখিবা বুজিছা ব্র্যাকেটৰ ভিতৰত লিখিবা তাৰ পিছত আগতে এই স্কয়াৰ কিউব এইবোৰৰ কাম কৰিবা সো হেতু কৰিলো ইয়াৰ পিছত চোৱা এটো আছে লিখিলো 2 + √2 আৰু -1 ইয়াৰ লগত পূৰণ কৰি দিলো সোৱা ইয়াত আছে মাইনাস কিন্তু ইয়াত প্লাস কৰবৰ আহিল সোৱা কৰবৰ আহিল এই 1 ৰ আগত মাইনাস চিন আছে আৰু ইয়াৰ আগতো তোমাৰ মাইনাস চিন আছে সোৱা দুয়ৰ ঠাইতে মাইনাস আছে নে এই মাইনাস ইনটু মাইনাস কৰিলে আমি পাও প্লাস এই দুয়টাৰ মাইনাস মিলি আমি ইয়াত প্লাস চিনটো আনি দিছো আৰু ইয়াৰ লগত আমি
1 থাকিল 1 টো পূৰণ কৰিলে সেম পাম ওকে প্লাস √2 পাই গৈছো ওকে ইয়াৰ পিছত চোৱা -1 ইয়াৰ ব্ৰেকেট উঠাই দিলো -1 আহিল এইটো সেম ব্ৰেকেট উঠাই দিলো 2 প্লাস √2 আহিল প্লাস √2 চোৱা -1 ৰ পৰা -1 বিয়োগ কৰিলে আমি পাম -2 তোমালোকে সকলোৱে জানা সংখ্যা ৰেখাত আমি পঢ়িছিলো 0 -1 1 এনেকৈ আমি পঢ়িছিলো 0 ৰ পৰা যেতিয়া মাইনাস কৰিম তেতিয়া আমাৰ সংখ্যা ৰেখাত বাওফালে যায় আৰু তাৰ আগত মাইনাস যায় আহি যায় ওকে চোৱা ইয়াত এটা পজিটিভ সংখ্যাৰ পৰা যেতিয়া আমি পজিটিভ সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰিম তেতিয়া আমাৰ লেফট সাইডত মাইনাস হয় ওকে এইটো সকলো সময়ত মনত ৰাখিবা সো ইয়াত কি আহিল -1 প্লাস 2 সৰি ইয়াত -2 প্লাস 2 তোমাৰ কেনসেল গল কাৰণ 2 - 2 তোমাৰ 0 হৈ যাব অনলি বাকি থাকিল 2√2 অনলি এইটো যেটো আমাৰ শূন্যৰ ইকুৱেল নহয় সো চোৱা আমাক কি কৈছিল x plus 1 2 এই বহুপদৰ শূন্য হয় নে নাই মানে বহুপদৰ উৎপাদক হয় নে নাই হেতু পৰীক্ষা কৰিব দিছে সো চোৱা যেহেতু p of -1 2 not equal 0 হল তেতিয়ালে x plus 1 এই বহুপদৰ কিন্তু শূন্য নহব আৰু যেতিয়াই শূন্য নহব তেতিয়াই কিন্তু আমি এই বহুপদৰ এটা উৎপাদক নহব এইটো আমি তলত ধুনিয়াকৈ লিখি দিছো x plus 1 বহুপদৰ এই ৰাশিটোৰ এটা উৎপাদক নহয় ওকে ইয়াৰ পিছত 2 নম্বৰ আমি নেক্সট ভিডিঅ'ত কৰিম যেটো তোমালোকে এন স্ক্ৰীনত দেখা পাই আছা ইয়াত চাই 2 নম্বৰ ভিডিঅ'টো চাই লো আৰু ভিডিঅ'টো লাইক কৰি দিও কিবা নুবুজিলে তোমালোকে কমেন্টত দিবা ওকে